Good morning guys, নমস্কাৰ মোৰ নাম জিতু ৰাজবংশী আপোনালোকে চাই আছে জিতু ব্লগছ মই এপাৰ ঘৰলৈ যাম আপোনালোকে আমাৰ ভন্টি ভাইটি আছে আৰু এপাৰ ঘৰ পেলাই আমাৰ ঘৰ বনাই আছে মানে তালৈও যাম আপোনালোকে চাই থাকিব আৰু আৰু ঘৰ বনাই আছে মায়ে পাপাহঁতে মিলি বনাই আছে আৰু এপাহঁতে আজি এপাৰ নিচা আমাৰ দাদা লগৰ আজি লাগি দিম কৈছে অলপমান আজি মানে ঘৰৰ চাল উঠাবতো দাদা এতিয়া টঙালি আনিব গৈছে মই যাম এপাৰ ঘৰলৈ প্ৰথমে আমাৰ ভন্টি ভাইটিক দেখাম আপোনালোকক তাৰপৰা ঘৰটো বনাই আছে তো তাৰপৰা পাত কঢ়িয়াম তাৰপৰা তালে পাত কঢ়িয়াই মানে চালৰ ঘৰে বনাইছোগে আৰু তাত ঘৰ বনাই আছো আপোনালোকে চাইফালে চিধা চিধি গৈ থাকোঁতে আমাৰ গাঁৱৰ এপাহঁতৰ ঘৰ ৰাস্তাফালে গৈ আছো এতিয়া চাবা ইমান দূৰ যাব লাগিব চাওক গাড়ীখন দেখিছে ন গাড়ীখনত অকণমান আগত যাব লাগিব আগত গৈ মই দেখাই আছো আপোনালোকক পাই গ'লোহি আৰু ক'ব গ'লে চাওক এপাহঁতৰ ঘৰ পাইছোঁ ভাইটি কেইটামান আছিলে এইফালে আমাৰ ভাইটি নামটো কৈ দে কবি নাই নামটো কি কৈ দিয়া আকৌ এইফালে আমাৰ সৰু ভণ্টি এজনী তোমাৰ নামটো কাশ্যপী চমুৱা এইফালে আমাৰ আৰু এটা ভাইটি আহিলে তোমাৰ নামটো কৈ দে নামটো কৈ দে তো বোলো আমাৰ ল'ৰাটো লাজ কৰিছে আমাৰ এইফালে ল'ৰাটো নামটো কৈ দিয়া তোমাৰ নামটো কি লক্ষ্যজিত চমুৱা আমাৰ এইফালে টোপুলৰ নামটো কৈ দিয়া স্কুল যোৱা নাই আমাৰ বেটা কোন স্কুল যোৱা মই অংগনবাড়ী এইফালে আমাৰ বেটি আমাৰ বেটি কোন স্কুল যোৱা অংগনবাড়ী স্কুল আমাৰ টোপুলো আমাৰ ল'ৰাটোৱে লাজ কৰিছে এইফালে আমাৰ তিনিটা পোৱালি কৈছিলোঁ এইফালে এইটো এটা পোৱালি হয় নাই মাম খালা নাই কিহেদি মাংস কি মাংস আমাৰ এইফালে টোপুলো কৈ দিয়া কিহেদি গাহৰি মাংস কোনে আনিলে পাপা কিনে আনিলে মাংস বেটি এইফালে বেটিজনী চাওঁ কিহেদি ভাত কিহেদি খালা মাছি দি বেটাই বোলে আকৌ হেৰি দি খালে মাংস দি খালে বুলি কৈছে যে বেটাই মাংস দি খালে এইফালে তুমি মাছি দি খালা আৰু কোন স্কুল পঢ়া স্কুল আজি বন্ধ ন আজি বেটি নাযায় এইজনী এপাজনী চাওক এপাজনী কিবা এটা কৈ দিয়ক এপাজনী সৰু লাগিলে গোটেই লাজ কৰিছে দেই এতিয়া আমাৰ এপাজনী আকৌ বোলে কথা নকয় বোলে আমাৰ বৌয়ে কিবা এটা কৈ দিব এইজনী বৌ হেল্ল' ফ্ৰেণ্ডছ হাই গুড মৰ্ণিং বঢ়িয়া এইফালে আৰু এজনী বৌ আছে মই দেখাব গৈ আছোঁ চাই পলক আমাৰ ৰমিতা বৌ ক'ত গ'ল বৌ এইফালে আমাৰ আৰু এজনী বাইদেউ লাগি আছে এইফালে কি কৰি আছে আপুনি কি কৰিছে কৈ দিয়ক কেমেৰা ফালে হাঁহ মাংস বনাই আছে এইফালে চাওক এইফালে আমাৰ বৌয়ে হাঁহ মাংস বনাই আছে বোলে এইখিনি হাঁহ মাংস এই বনাই আছে পাছত যোনে খাই আহিব পাৰিব এইজনী আমাৰ ডাঙৰ বৌ আকৌ দেই এইফালে হাঁহ মাংস বনাই আছে আজি মানে এনেই ফূৰ্তিতে খাওঁ আৰু কিবা এটা দিওঁ আৰু বুলি এইফালে আমাৰ বৌহঁতে বনাই আছে যোনে খাই আহিব খাব পাৰিব এইফালে বৌয়ে কিবা এটা কৈ দিয়ক কিবা এটা কৰিব এই আমাৰ বৌজনী লাজ কৰিছে বোলে এই কি কৈছে বোলে মোক আঁতৰ বুলি কৈছে ইমান লাজ কৰিছে এইফালে হেৰি কৈছোঁ এইফালে ওলালোঁ পাকঘৰৰ পৰা এতিয়া ভিডিঅ'টো মই আপোনাক টকৌপাতখিনি হেৰি কৰিব যাম কালি জাকৈত কেতিয়া গৈছিলোঁ মাৰিবলৈ এইফালে জাকৈত মাৰিছিলে এইটো কুচিয়াটো পাইছে আজি মানে হাঁহ কুচিয়া আৰু দাদা বোলে পাছত ব্ৰইলাৰ এটা আনিব কৈছে এতিয়া আজি মানে আইটেম কি কৈছোঁ আৰু যোনে খাই আহিব পাৰিব আৰু এপাৰে ঘৰলৈ এনেকুৱা হ'ল পাৱৈ নৱজ্যোতি গাঁও মানে ডিগবৈ পৰে পাৱৈ নৱজ্যোতি গাঁও বুলি ক'লে পাই যাব এইফালে নৱজ্যোতি গাঁও বুলি ক'লে অট'লাখিনি ৰখাই দিব আপোনালোকে পাৰিব আহিবলৈ ভাত চাত খোৱা টেনশ্যন নল'ব মাথাত টকৌপাত লৈ গৈছোঁ চাওক এইখিনি টকৌপাত মোৰ মাথাত টকৌপাত লৈ গৈ আছোঁ এইখিনি মই কৈছিলোঁ আপোনালোকক আমাৰ ঘৰ বনাই আছোঁ বুলি কৈছিলোঁ যে এইবোৰ চাব পাৰিছে এইবোৰ টকৌপাত হয় এইফালে চাওক
আৰু এইফালে তলত মই টকৌপাত নি আছোঁ চাই ধৰক। টকৌপাত নি আছোঁ এতিয়া বৰ্তমান। এতিয়া আৰু অলপমান আছে দূৰ। এপাৰটো ঘৰ আমাৰ ঘৰ এটা বনাই আছোঁ কৈছিলোঁ যে আপোনালোকক। এইয়া পাইছোঁহি আৰু। এতিয়া ব'লক মই দেখাই আছোঁ। এইফালে কি বাপৰে বাপ গোটেই পানী দেখিছে, মাত শুনিছে চাগে পানীৰ। এইবিলাক পানী গোটেই। এই লৈ এটা মোবাইল হাতত লৈ যাবলৈ একদম দিগদাৰ হৈ গৈছে। চিন্তাই হৈ গৈছে মোবাইল পৰি যাব নেকি বা। এতিয়া মই ৰখিব, মই নলাটো ঝাপাই লওঁ। এতিয়া পাইছোঁহি। এইফালে চাইছে নলাটোতে ঝাপ মাৰি দিলোঁ। এতিয়া মই গৈ আছোঁ য'ত ঘৰ বনাইছিলে বুলি কৈছিলোঁ, সেইবিলাক গৈ আছোঁ। চাই থাকক। পামগৈ আৰু এই অলপমান আছেগৈ, পামগৈ আৰু মই এতিয়া আমাৰ য'ত বাঁহৰ ঘৰ এটা বনাই আছোঁ কৈছিলোঁ আপোনালোকক, টকৌপাতৰ তাৰ পাইছোঁগৈ আৰু টকৌপাতৰ ঘৰত শুই ঠাণ্ডাই বেলেগ আৰু কিমান মজা লাগে। কেনেকুৱা ঠাণ্ডা লাগে আপুনি জানেই, মজা ভাল আৰু এইফালে চাইছে, এইফালে পাইছোঁ মই এইফালে গৰু ছাঁহতে বহি আছে আৰু যিখনে ৰ'দ, আজি যেনেকুৱা গৰম ৰ'দ। আৰু মই নি আছোঁ টকৌপাত এতিয়া পালোঁগৈ আৰু। চাওক মোৰ আগত এটা ঘৰ আছে দেখিছে, চাওক সেইটোৱে মোৰ ঘৰ। মানে মোৰ ঘৰ নহয়, মানে বনাই আছোঁ ঘৰ। পাছলৈ ৰাস্তা পাম চাগে আৰু সেইটোৱে হেৰি কৰিছোঁ আৰু আশা। ৰাস্তাটো পালে ঘৰটো বনাব মা দাদা। এতিয়া মই পাইছোঁহি নলাটো। মই চাই ধৰক, এইটো আমাৰ ঘৰৰ ঢেঁপী আৰু গোটেই বাউণ্ডেৰীটো দেখিছে, আমাৰ ঘৰৰ বাউণ্ডেৰী হয়। আৰু এইফালে টকৌপাতখিনি ইয়াতে থওঁ আৰু ইয়াতে মানে দেখিছে, এইখিনি টকৌপাতখিনি থৈ দিলোঁ। এতিয়া আপোনাক কৈছিলোঁ আমি ঘৰ এটা আগৰ পৰা এটা বনোৱা আছে বুলি। এই চাওক মোৰ পিছফালে ঘৰ এটা দেখি পাইছে, এইটো আমাৰ ঘৰটো আগত বনাইছিলোঁ, মানে মা বাবাহঁতে বনাই দিছিলে। সেইটো চাওক, ঘৰটো ইভাগে দেখিছে নাই দেখা সেইটো ধৰিব পৰা নাই দেই মই বাৰু। সেইটো ঘৰটো আৰু ৰখিব, এইটো অলপমান জিৰণি অলপমান লৈ লওঁ। যিমান দূৰ হ'ল অলপমান দূৰ আছে বাৰু, এপাৰডোখৰতকৈ অলপমান দূৰ। গোটেই দেখিছেনে, গোটেই হাবি হৈ গৈছে আৰু নেকাটি এতিয়া হাবি হৈ গৈছে। ঘৰটোৰ পিছফালে অকণমান দেৰি বহি লওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু। ভিডিঅ'টো বহুত নহ'লে বেছি দীঘল হৈ যাব। আৰু যোনে চাইছে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক এণ্ড কমেণ্ট দি দিব, সেইটো নাপাহৰিব। বাই।